আৰু দেৱালীৰ কাৰণে অকণমান চাকি কিনিছোঁ, মাটিৰ চাকিটো সকলোতকৈ বেছি ভাল লাগে। আন যিমান লাইট লগালেও মাটিৰ চাকিৰ নিচিনা সৌন্দৰ্য আৰু একোতেই নাথাকে, নহয়নে বাৰু? গতিকে মোৰ মাটিৰ চাকি আৰু কেইটামান কিনিছোঁ, মই আকৌ দেখুৱাম আপোনালোকক। ইমান সুন্দৰ লাগিছে নহয় কালাৰটো, একদম ধুনীয়া ৰঙা ৰঙৰ। আৰু ইয়াতে সৰু সৰু বহুতবোৰ চাকি আছে, সকলোতে সৰু সৰু কলিতা দি পেলাই এনেকৈ কৰিম বুলি ভাবিছোঁ। আৰু পিছৰ ভিডিঅ'টো মই দেখুৱাম, ভিডিঅ'টো চাই থাকিব। আৰু লগতে কেইটামান মাটিৰ চাকি ডিজাইন থকা খুব সুন্দৰ মাটিৰ চাকিবোৰ। আৰু বজাৰত দেখিলে যে সকলোবোৰ কিনি কিনিয়ে লাগে, ইমান ধুনীয়া নহয়, ইটো চালে সিটো কিনো লাগে। আৰু লগতে কেইডালমান ফুলৰ মালা গেটৰ মুখত সজাবলৈ, আৰু লগতে মাটিৰ কলহ ডিজাইন থকা। এনেকৈ মই অকণ বজাৰ কৰিলোঁ। মোৰ বজাৰখিনি চাই কেনেকুৱা পালে প্লিজ এবাৰ জনাব। আৰু সকলোলৈ আকৌ এবাৰ দিৱালীৰ শুভেচ্ছা থাকিল। ধন্যবাদ।